হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিগন্ত গলা। মই দিগন্ত আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত এই বিষয়ে আপোনালোকক ক'ম যে আপোনাৰ মোবাইলত গুগল প্লে ষ্ট'ৰটোত কেনেকৈ ডাৰ্ক মোডটো এনেবল কৰিব। আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত আপুনি আপোনাৰ গুগল প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰা হোৱাৰ পিছত ৰাইট ছাইডত ওপৰত চাবলৈ পাইছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰা হোৱাৰ পিছত আপুনি তলত চাবলৈ পাইছে ছেটিংছ দিয়া আছে, আপুনি ছেটিংছত এইটো ক্লিক কৰিব। ছেটিংছত ক্লিক কৰা হোৱাৰ পিছত ওপৰত আপুনি চাবলৈ পাইছে জেনেৰেল দিয়া আছে, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰা হোৱাৰ পিছত অলপ তলত এইটো চাবলৈ পাইছে থিম ছিষ্টেম ডিফল্ট দিয়া আছে, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এইটো ছিষ্টেম ডিফল্ট হৈ আছে। তাৰপিছত আপুনি এইটো চাবলৈ পাইছে ডাৰ্ক আৰু লাইট দিয়া আছে, আপুনি ডাৰ্কত যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ মোবাইলটো ডাৰ্ক মোডত মানে গুগল প্লে ষ্ট'ৰটো ডাৰ্ক মোড হৈ যাব। তাৰপিছত এইটো অ'পেন কৰি এতিয়া দেখুৱাই আছোঁ মই, এইটো চাবলৈ পাইছে গুগল প্লে ষ্ট'ৰটো ডাৰ্ক মোডটো হৈ গৈছে। আপুনি এনেকৈ ইউজ কৰিব পাৰিব। তাৰপিছত এইটো আপুনি ডাৰ্ক মোডটো বন্ধ কৰিবলৈ হ'লে এনেকৈ আপুনি ক্লিক কৰিব লাগিব। ইয়াত ছেটিংছত আহি পেলাই ছেটিংছত হোৱাৰ পিছত আপুনি জেনেৰেলত এইটো ক্লিক কৰি পেলাই থিম দিয়া আছে, থিমত আপুনি ক্লিক কৰিব। তাৰপিছত এইটো আপোনাৰ লাইটত ক্লিক কৰি দিলে আপোনাৰ এইটো ডাৰ্ক মোডটো বন্ধ হৈ যাব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।